নমস্কাৰ ৰাইজ, ৱেলকাম টু দিব এণ্টাৰটেইনমেণ্ট। আৰু আজি আমি যাম লখিমপুৰ পুখুৰী। ইতিহাসৰ পৰা দেখাম একদম কোনে পুখুৰীটো খান্দিছিল আৰু বৰ্তমান কেনেকুৱা কি পৰিস্থিতি চব দেখুৱাম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকক। আৰু এতিয়া আমি আহি পালোঁ লখিমপুৰ পুখুৰী। পোনপ্ৰথমে বাৰু সোমাওঁ ভিতৰলৈ। আৰু এইটো মন্দিৰ পোনপ্ৰথমতো বাহিৰৰ পৰা এটা সেৱা জনাইছোঁ। আৰু আমি এতিয়া বঢ়িয়া ভিতৰলৈ যাই আছোঁ লাহে। আৰু এইটো হৈছে লখিমপুৰ আঞ্চলিক মীন মহল সমিতি। আমি যাই আছোঁ এতিয়া ভিতৰলৈ। এয়া লখিমপুৰ পুখুৰী ভিউ চাওক না। এইটো দীপজ্যোতি ইফালে আছে। তাৰপাছত এইটো আপোনালোকে চাই থাকক ভিডিঅ'টো। পূৰা একদম পূৰা A to Z চব কৈ দিম আজি এইটোৰ বিষয়ে। আহক ভিডিঅ'টো চাই থাকক। আৰু এতিয়া আমি ইয়াৰ ইতিহাসৰ বিষয়ে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিব খুজিছোঁ। যদি তাত কিবা ভুল হয় ক্ষমা কৰিব, মই ইমান ভালকৈ নাজানো, যদিও মই জনাখিনি আপোনালোকক জনাব খুজিছোঁ। এতিয়া 1614 খ্ৰীষ্টাব্দত যেতিয়া ধৰ্মনাৰায়ণ মানে ৰজা আছিল, তেওঁ হাউলি মোহনপুৰত তেওঁ ৰাজধানী পাতিছিল আৰু লখিমপুৰ ৰাজ্যখন তেওঁ তাৰ পৰা শাসন কৰিছিল। তাৰপাছত সকলোৱে জানে আগৰ দিনৰ ৰজা মহাৰজাবিলাকে চিকাৰ কৰি কিমান ভাল পাইছিল, আৰু তেওঁ চিকাৰৰ কাৰণে এটা সময়ত এই অঞ্চলটোলৈ আহিছিল। আৰু তেতিয়া সময়ত পুখুৰীটো নাছিল বাৰু। তাৰপাছত ইয়াত এটা বিৰাট ওখ ভেটি এটা আছিল, আৰু তেওঁ ভাবিলে যে তাৰমানে ওপৰত উঠিলে চব বস্তু ভালকৈ দেখা পাব, ভালকৈ দেখা পাব। সেইকাৰণে তেওঁৰ হাতীটোলৈ ওপৰলৈ উঠি গ'ল। কিন্তু উঠি যাই এখৰাতে হাতীটো নোযোৱা হ'ল। মূৰ্তিৰ নিচিনাকৈ এখৰাটো আগেও নাযায় পিছুৱেও নাযায়। তাৰপিছত তেওঁ কি কৰিলে, তেওঁ ভাবিলে আৰু যিহেতু আগৰ দিনত ঐশ্বৰিক এইবিলাক দেৱী বা শক্তি সেইটো বিশ্বাস কৰা হৈছিল, গতিকে তেওঁ ভাবিলে যে নিশ্চয় তেওঁক কিবা বশ কৰিছে। তাৰপিছত তেওঁ কি কৰিলে, যিহেতু তেওঁ ৰজা আছিল, সেইকাৰণে তেওঁ ৰাজবৈদ্য কবিৰাজ সকলো মাতি মিটিং টাইপৰ সভা এখন পাতিলে। তাৰপাছত তেওঁ এজন বিপিৰা উঠিছে। তাৰপাছত তেওঁ এজন আছিল লক্ষ্মীনাৰায়ণ বুলি কয় আছিল। তাৰপাছত যিজন লক্ষ্মীনাৰায়ণ আছিল তেওঁ ক'লে যে তেওঁ ৰাতিটো তাতে থাকক, তেতিয়া গম পাব কাৰণে কিহৰ কাৰণে হৈছে। আৰু সেই হিচাপত ধৰ্মনাৰায়ণে সেই ৰাতিটো তাতে থাকিল ঢাপটোৰ য'ত তেওঁৰ হাতীটো ৰৈছিল। আৰু তেওঁ ৰাতি যেতিয়া শুলে, তেতিয়া তেওঁ সপোনত এগৰাকী দেৱীয়ে দেখা দিলে। আৰু দেৱীগৰাকীয়ে ক'লে যে তেওঁৰ যিটো কাম কৰিছে সেইটোৰ পৰা যদি তেওঁ মুক্তি পাব খুজিছে, তাৰ কাৰণে তেওঁ এটা তাত মন্দিৰ নিৰ্মাণ কৰিব লাগিব। আৰু সেই হিচাপত তেওঁ ধনেশ্বৰ কছাৰী নামৰ এজন কছাৰীৰ দ্বাৰা মন্দিৰটো নিৰ্মাণ কৰালে। আৰু যিহেতু তেওঁক লক্ষ্মীনাৰায়ণে কথাখিনি কৈছিল, সেইকাৰণে যিটো মন্দিৰ আছিল সেই মন্দিৰটো পুৰোহিত পাতিলে লক্ষ্মীনাৰায়ণক। আৰু তাৰপিছত তেওঁ তেনেকুৱাই থাকিল, তেওঁৰ পৰা মুক্তি পালে। তাৰপাছত তেওঁ সেইটো কাহিনী গ'ল। তাৰপাছত আহিল প্ৰতাপসিংহ। তেওঁ আহিল এই অঞ্চলটো একেই নিয়ম স্বীকাৰ কৰিবলৈ আহিছিল। আহি উঠি তেওঁ সেই যিজন দেৱী আছিল, দেৱীগৰাকী তেওঁৰ ৰসত তেওঁ পৰিল, আৰু তেওঁ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ'ল। তাৰপাছত তেওঁ কি কৰিলে যে মন্দিৰটো ইয়াতে আছিল। লক্ষ্মীনাৰায়ণক ক'লে যে কি হৈছে বাখিনি সুধিলে আগৰ নিয়মতে। আৰু লক্ষ্মীনাৰায়ণে হেৰি কৰিলে, আমাৰ তেওঁক চিকিৎসা কৰিলে। চিকিৎসাৰ দ্বাৰা তেওঁক যোনটো দুৰাৰোগ্য ৰোগ আছিল সেই ৰোগটো ভাল কৰি দিলে। আৰু সেইবাবে তেওঁক কি কৰিলে, এই যোনটো ঢাপ আছিল সেই ঢাপটোৰ কাষতে এটা পুখুৰী খান্দি দিলে। আৰু এই পুখুৰীটোৰ নামটো ৰাখি দিলে লক্ষ্মীনাৰায়ণ। যিজন পুৰোহিত আছিল তেওঁৰ নামেৰে পুখুৰীটোৰ নাম লখিমপুৰ ৰাখি দিলে। আমাৰ গাভিনী মাছ থাকে, আৰু সেইবিলাক মাছ যিটো বহাগৰ শেষত নহ'লে জেঠত যিবিলাক কণী হয়, আৰু সেইবিলাক মাছ ইয়ালৈ অনা হয় আৰু ইয়াত ৰখা হয়, পানীত ৰখা হয়। তাৰপিছত পানীৰ সৈতে ঘূৰোৱা হয়। এইটো এটা আছে আৰু পিছফালে এটা আছে। তাৰপিছত ইয়াত যেতিয়া মাছবোৰৰ কণীৰ পৰা পোনা হয়, সেইবিলাকক ওচৰত এটা আছে সৰুটো, তাত পোনাবিলাক ৰখা হয়। সেইটো দেখাই দিম গ'লো। আৰু এইটো যিটো আছে ইয়াত মাছৰ পোনাবিলাক ৰখা হয়, তাৰ পৰা অনা হয়। ইয়াত এটা দুটা আছে পোনা, কিন্তু কেমেৰাৰে ভালদৰে কেপচাৰ কৰিব নোৱাৰি। আৰু ইয়াতে যিবিলাক মাছ আছে সেইবিলাক মাছৰ বিভিন্ন ধৰণৰ বেমাৰ হয়, বা যিবিলাক ছালৰ ৰোগ হয় তাৰ বাবে ইয়াত চূণ প্ৰয়োগ কৰে। আমি বাৰু নাৱত উঠিম বুলি ভাবি আহিছিলোঁ ঘৰৰ পৰা, কিন্তু নাৱৰ অৱস্থা দেখোন গোটেই কাঢ়ি লৈ গৈছে। এইবিলাক চাগে পৰ্যটকৰ কাৰণে ৰখা হৈছিল, আৰু ছালৰ ৰোগৰ কাৰণে ইয়াত চূণ প্ৰয়োগ কৰা হয়। আৰু ইয়াত যিখিনি মাছ আছে সেইখিনি মাছ বিক্ৰী কৰি ইয়াৰ লখিমপুৰ আঞ্চলিক মীন মহল সমিতিয়ে মন্দিৰটো বনাইছে। আৰু 1985 চনত ইয়াত এখন হাইস্কুল আছে, কাৰণ তেতিয়া সময়ত এইখিনিত তেনেকুৱা ধৰণৰ শিক্ষাৰ উন্নতিৰ বাবে বিশেষ ধৰণৰ একো বস্তু নাছিল।
আৰু তেওঁলোকে হাইস্কুলখন বনাইছিল আৰু 2003 চনলৈকে এই হাইস্কুলখন তেওঁলোকে চলাই নিছিল। আৰু ইয়াৰে ভৱিষ্যত পৰিকল্পনা বুলি ক'লে ইয়াতে আপোনালোকক দেখাবলৈ গৈছোঁ লখিমপুৰ আঞ্চলিক নিৰ্মল সমিতি বুলি এটা সমিতি আছে। এই সমিতিটো যেনেকুৱা নমামী ব্ৰহ্মপুত্ৰৰ দৰে যেনেকুৱা প্ৰচেছ ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত লৈছে, তেওঁলোকক সোধোতে তেওঁলোকক কৈছে যে আগলৈ তেনেকুৱা কিবা মানে প্ৰগ্ৰেম কৰাৰ তেওঁলোকৰ পৰিকল্পনা আছে বুলি কৈছে। আৰু এইটোৱে আছিল লখিমপুৰ পুখুৰীৰ ওপৰত সৰু সুৰা এটা ভিডিঅ'। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰক, কমেণ্ট কৰিব, আৰু চেনেলটোত যদি আপুনি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া মোৰ লগত আছে দীপজ্যোতি ডেকা। ময়ো নতুনকৈ চেনেল এটা খুলিছোঁ আৰু লগত ভিডিঅ' বনাওঁ বাৰু। এই বাইক ৰিলেটেড হয় ভিডিঅ'বোৰ, বেছিভাগ ব্লগ বনাওঁ মই। আপোনালোকে যদি মন যায় তলত ডিছক্ৰিপশ্যন লিংক আছে, লিংকটো আছে, যাই ছাবস্ক্ৰাইব কৰিব পাৰে।